হেল্ল' ফ্ৰেণ্ডছ, চাওক বানৰ কবলত মানুহৰ কি ভয়ংকৰ পৰিৱেশ হৈছে। বৰ্তমান মই আছোঁ গড়েশ্বৰৰ পৰা ৬-৭ কিলোমিটাৰ ভিতৰত পশ্চিম চাইডে ভকতপাৰা গাঁৱত। এই হ'ল ভকতপাৰা গাঁৱৰ দৃশ্য। পুঠিমাৰী নৈৰ বানে মানুহৰ এই অৱস্থা হৈছে। সাৰি যোৱা নাই কুকুৰ, মানুহ, জীৱ জন্তু, সকলো কেৱল বানৰ কবলত। এজন দুজন নহয়, গোটেইখিনি গাঁৱে নদীয়ে ভাঙি লৈ গ'ল। এইটো হ'ল ৰাস্তা, এইটো হ'ল মেইন ৰাস্তা। এইটো ৰাস্তা দিয়ে চাওক ভেল লৈ আহিব লগা হৈছে। য'ত মানুহে চাইকেল লৈ খোজকাঢ়ি গাড়ী লৈ গৈছিল, এতিয়া ভেল লৈ আহিব লগা হৈছে। এতিয়া বৰ্তমান মানুহৰ একমাত্ৰ স্থান হ'ল এইটো মাথাউৰি। চাওক কি দুখ লগা দৃশ্য। চাওক বৰ্তমান এইটো শিবিৰ ইয়াতে শিবিৰ বনাই থাকিব লগা হৈছে, কেৱল শিবিৰ। ফ্ৰেণ্ডছ, আপোনালোকে এটাই অনুৰোধ কৰিম, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ বৰ্তমানলৈকে কোনো মিডিয়া বা ইউটিউবাৰ আৰু চৰকাৰী বিষয়া এতিয়ালৈকে আহি পোৱা নাই। কেনেকৈ আহিব? এটা ৰাতিৰ ভিতৰত এনেকুৱা পানী হৈছে, সেই ৰাতিৰ ভিতৰতে ইটো পৰিস্থিতি। চ' ভিডিঅ'টো আপোনালোকে যদি শ্বেয়াৰ কৰে সকলোৱে গম পাব, আৰু যিসকলে সহায় সহযোগিতা কৰিব খোজে কিবা অলপ পৰিমাণে সহায় কৰিব পাৰিব। তাৰ আগতে এইটো মানুহে জানিব লাগিব ক'ত হৈছে। চাওক, আৰু ইয়াতে মাথাউৰিত আছে, মাথাউৰিৰ পৰা ইফালে আছে স্কুলৰ ভিতৰতো থাকিব লগা হৈছে। মানে মোৰ বাইদেউৰ ঘৰ আছিল ইয়াতে ভকতপাৰা গাঁৱত। মোৰ বাইদেউহঁতৰ এনেকুৱা হৈছে, সেইকাৰণে মই বাইদেউ মোক ফোন কৰিছিল। ৰাতিপুৱা 5টামান বজাত আহিছোঁ আমি। এইফালে ঘৰৰ পৰা একমাত্ৰ ভিতৰত থকা আচবাবখিনি আনিব পাৰিছোঁ, আৰু ঘৰৰ গোটেইখিনি তাতে আছে। এতিয়া ঘৰ আনিব পৰা নাই। মানুহৰ কিছুমানৰ ঘৰ চব ভাঙি লৈ গৈছে নদীয়ে। চাওক ক'ত আছে, স্কুলৰ ভিতৰতে থাকিব লগা হৈছে সকলোৱে। আপোনালোকক দেখাইছোঁ স্কুলৰ ভিতৰত কেনেকুৱাকৈ আছে। এইটো মোৰ বাইদেউ হয়, এইটো বাইদেউ। চাওক কি অৱস্থা। মই এটাই অনুৰোধ কৰিম, বিভিন্ন ঠাইত বহুত ইউটিউবাৰ আছে, ইউটিউবাৰসকলে সহায় সহযোগিতা কৰে। সেয়েহে মই ক'ব বিচাৰিছোঁ যাতে ইয়াতে আহি পেলাই অলপ পৰিমাণে সহায় কৰিব পাৰে। কিছু সংখ্যক খাদ্য বা যিকোনো লাগতিয়াল বৰ্তমান তেওঁলোকৰ প্ৰয়োজনীয় বস্তু যাতে অলপ দিব পাৰে, তাৰে কামনা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। চাওক, এইটো হ'ল পুঠিমাৰী নদী। পুঠিমাৰী নদীৰ বানে সকলো লৈ গ'ল। এতিয়া বৰ্তমান এইটো মাথাউৰিটো আছে। এইটো মাথাউৰিটোৰ পৰা ৰক্ষা পাবলৈ মানুহে কি কৰি আছে চাওক। চাওক, মাথাউৰিটো ৰাখিবৰ কাৰণে মানুহে, স্থানীয় ৰাইজে অলপ বস্তাৰ ভিতৰত মাটি ভৰাই পানীখিনি ৰাখি আছে, যাতে মাথাউৰিটো ভাঙি নাযায়। যদি মাথাউৰিটো ভাঙি যায় তো পিছৰ মানুহবিলাকে বানত ডুব যাব পাৰে। সেইকাৰণে এনেকুৱা কৰি আছে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু সহায় সহযোগিতা কৰে। ধন্যবাদ। এইখিনিয়ে দেখাব লগা আছিল।